কৃত্ৰিম বানপানীৰ মূল কাৰক হৈছে USTM আৰু যোৰাবাট। গতিকে USTM আৰু যোৰাবাট যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰণ, তেতিয়াহ'লে শিলহাকুত কিয় উচ্ছেদ কৰা হৈছিলে? শিলহাকুতটো এনেই উচ্ছেদ কৰি দিলে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে গুৱাহাটীৰ কোনো কৃত্ৰিম বানপানী শিলহাকুতলৈ অহা নাই। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই আমাৰ থলুৱা লোকসকলক আচলতে মাটি ঘূৰাই দিব লাগে। শিলহাকুত বাছি বাছি কেৱল থলুৱা লোকসকলকহে তেখেতে উচ্ছেদ কৰিলে। তাৰ বিপৰীতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে আজিৰ দিনটোত জিঞ্জাৰ থিয় হৈ আছে পানীৰ মাজত। আজি আপোনালোকে দেখিছে বদৰুদ্দিন আজমলৰ দুটা কনষ্ট্ৰাকশ্যন পৃথিৱীৰ গ্ৰীণছ গড়বৰত থিয় হৈ আছে। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে হিম্মত সিংকাৰ আপোনাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ, সেইবিলাকততো হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰে ঢুকি নাপায়। যেতিয়াই বদৰুদ্দিন আজমলৰ নামটো শুনে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। আপোনালোকে নিশ্চয় দেখিছে তেওঁৰ ওচৰত গৈ পালে বুকু কঁপি উঠে। আজি জিঞ্জাৰ বহিৰাগত বনিয়াৰ, আজি জিঞ্জাৰ দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। আজি বদৰুদ্দিন আজমলক দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। গতিকে বহিৰাগতৰ স্বাৰ্থত আজি শিলহাকুত উচ্ছেদ হ'ল। আৰু উচ্ছেদ হোৱাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে মন্ত্ৰী অশোক সিংঘালে ইতিমধ্যে আপোনাৰ প্ৰটেক প্ৰাইডৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে। কৃত্ৰিম বানপানীৰ মূল কাৰক হৈছে USTM আৰু যোৰাবাট। গতিকে USTM আৰু যোৰাবাট যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰণ, তেতিয়াহ'লে শিলহাকুত কিয় উচ্ছেদ কৰা হৈছিলে? শিলহাকুতটো এনেই উচ্ছেদ কৰি দিলে। আৰু আপোনালোকে নিশ্চয় দেখিছে যে গুৱাহাটীৰ কোনো কৃত্ৰিম বানপানী শিলহাকুতলৈ অহা নাই। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই আমাৰ থলুৱা লোকসকলক আচলতে মাটি ঘূৰাই দিব লাগে। শিলহাকুত বাছি বাছি কেৱল থলুৱা লোকসকলকহে তেখেতে উচ্ছেদ কৰিলে। তাৰ বিপৰীতে আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে আজিৰ দিনটোত জিঞ্জাৰ থিয় হৈ আছে পানীৰ মাজত। আজি আপোনালোকে দেখিছে বদৰুদ্দিন আজমলৰ দুটা কনষ্ট্ৰাকশ্যন পৃথিৱীৰ গ্ৰীণছ গড়বৰত থিয় হৈ আছে। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে হিম্মত সিংকাৰ আপোনাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ, সেইবিলাকততো হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰে ঢুকি নাপায়। যেতিয়াই বদৰুদ্দিন আজমলৰ নামটো শুনে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। আপোনালোকে নিশ্চয় দেখিছে তেওঁৰ ওচৰত গৈ পালে বুকু কঁপি উঠে। আজি জিঞ্জাৰ বহিৰাগত বনিয়াৰ, আজি জিঞ্জাৰ দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। আজি বদৰুদ্দিন আজমলক দেখিলে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে। গতিকে বহিৰাগতৰ স্বাৰ্থত আজি শিলহাকুত উচ্ছেদ হ'ল। আৰু উচ্ছেদ হোৱাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে মন্ত্ৰী অশোক সিংঘালে ইতিমধ্যে আপোনাৰ প্ৰটেক প্ৰাইডৰ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে।